ফ্ৰেণ্ডছ আসাম টিপ চেনেলখন যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে আসাম টিপ চেনেলখন ছাবস্ক্ৰাইব কৰি লওক। ফ্ৰেণ্ডছ, আপোনালোকৰ মোবাইলো কি লাহে লাহে কাম কৰে? আপোনালোকৰ মোবাইলো কি হেং মাৰে? আৰু আপোনালোকৰ মোবাইলৰ ফোন মেমৰি কি অতি সোনকালে ফুল হয়? ইয়াৰ একমাত্ৰ কাৰণ হৈছে যে আপোনালোকে বহুত কিবা কিবি প্লে ষ্ট'ৰৰ পৰা এপছ ডাউনলোড কৰে আৰু যাৰ ফলত আপোনালোকৰ মোবাইলত নানা ধৰণৰ ডুপ্লিকেট ফাইলছবোৰ ক্ৰিয়েট হয়, যাৰ ফলত অতি সোনকালে আপোনাৰ মোবাইলৰ ফোন মেমৰি ফুল হৈ যায়। আৰু ইয়াৰ আন এটা কাৰণ হ'ব পাৰে যে আপোনালোকে হয়তো আপোনাৰ কেমেৰাৰ ষ্ট'ৰেজ আৰু মিউজিক ষ্ট'ৰেজ ডাউনলোড কৰা যিবোৰ ষ্ট'ৰেজ আছে সেই ষ্ট'ৰেজবোৰ আপোনাৰ ইণ্টাৰনেল ছেটিংত কৰি থৈছে, তাৰ ফলতো আপোনালোকৰ মোবাইলৰ ফোন মেমৰি অতি সোনকালেই ফুল হ'ব পাৰে। চ' গাইজ, এতিয়া টেনশ্যন নল'ব, মই আপোনালোকৰ বাবে এনেকুৱা এটা এপছ লৈ আহিছোঁ যিটো এপছৰ জৰিয়তে আপোনালোকৰ মোবাইলত থকা বহুতো ডুপ্লিকেট ফাইলছবোৰ ডিলিট কৰিব পাৰিব আৰু তাৰ ফলত আপোনাৰ ফোন মেমৰি খুব বেছি পৰিমাণে খালী হ'ব। চ' গাইজ, সেই এপছটোৰ বিষয়ে জানিবলৈ আমি এতিয়া এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ ডুপ্লিকেট ক্লিনাৰ বুলি চাৰ্চ কৰিব। ডুপ্লিকেট ক্লিনাৰ বুলি চাৰ্চ কৰাৰ লগে লগেই সেই এপছটো আপোনালোকে চাবলৈ পাব। তাৰপিছত আপোনালোকে এপছটো যদি ইনষ্টল কৰা নাই তেতিয়াহ'লে আপোনালোকে ইনষ্টল কৰি ল'ব। এপছটোৰ ৰেটিং পইণ্ট হৈছে 4.8 আৰু 10,290 জন লোকে এই এপছটো ডাউনলোড কৰিছে। হেল্ল' গাইজ, মই যিহেতু এপছটো ডাউনলোড কৰি থৈ দিছোঁ গতিকে মই ডাইৰেক্ট অ'পেন কৰি লৈছোঁ এপছটো। এপছটো অ'পেন কৰি লোৱাৰ ফলত ইয়াত কেইটামান অপশ্যন আহিছে: স্কেন ডুপ্লিকেট ইমেজেছ, স্কেন ডুপ্লিকেট অডিঅ', স্কেন ডুপ্লিকেট ভিডিঅ'ছ, স্কেন ডুপ্লিকেট ডকুমেণ্টছ, তাৰপিছত আছে ছেটিং, তাৰপিছত আছে এবাউট d.c। এবাউট d.c-ত গৈ আপোনালোকে এই এপছটোৰ বিষয়ে ইনফৰমেশ্যন পাই যাব। প্ৰথমতে মই আপোনালোকক স্কেনিং ডুপ্লিকেট ইমেজ সেইটো চাই দিছোঁ। এনালাইজিং হৈ আছে। এনালাইজিং হওঁতে অলপ সময় লয়। এনালাইজিং হ'ল। বন্ধুসকল, এতিয়া আপোনালোকে ইয়াতে দেখা পাইছে যে মোৰ মোবাইলত ডুপ্লিকেট ফাইলছ নামৰ এটা ফটো আছে। চ' গাইজ, মই এই ডুপ্লিকেট ফটোটো মই ডিলিট কৰি দিম যাতে মোৰ ফোন মেমৰিটো অলপ খালী হয়। সেয়া ফাইলছ ডিলিটেড ছাকচেছফুলি দেখুৱাইছে। চ' গাইজ, মই এতিয়া বেক কৰি আকৌ স্কেন ডুপ্লিকেট অডিঅ'ত যাম। স্কেন ডুপ্লিকেট অডিঅ'ত এনালাইজিং হৈ আছে। আচলতে স্কেন ডুপ্লিকেট অডিঅ'ত ডুপ্লিকেট অডিঅ'ছ আছে নে নাই সেইবোৰ চাই আছে। চ' গাইজ, আপোনালোকে দেখা পাইছে যে মোৰ মোবাইলত ডুপ্লিকেটছ অডিঅ' একো নাই। চ' গাইজ, মই এতিয়া আকৌ বেক কৰি গুচিম। এতিয়া চাওক স্কেন ডুপ্লিকেট ভিডিঅ'ছ। স্কেন ডুপ্লিকেট ভিডিঅ'ছত মই চাৰ্চ কৰিছোঁ। এতিয়া এনালাইজিং হৈ আছে স্কেন ডুপ্লিকেট ভিডিঅ'ছ। চাওঁ আছেনে নাই। ইয়াতো নাই। স্কেন ডুপ্লিকেট ভিডিঅ'ছ কৰাৰ ফলত ইয়াতো একো ডুপ্লিকেট ভিডিঅ'ছ ওলোৱা নাই। চ' গাইজ, মই এতিয়া বেক কৰি গুচি যাম। স্কেন ডুপ্লিকেট ডকুমেণ্টছ চাওঁ। স্কেন ডুপ্লিকেট ডকুমেণ্টছ আছে নে নাই। যদি থাকে তেতিয়াহ'লে ওলাই পৰিব আৰু যদি নাথাকে তেতিয়াহ'লে নোলায়। চ' চাওঁ কি হয়, ওলাই নে নাই। যিবোৰৰ ফলত বহুত মেমৰি ফুল হৈ থাকে। চ' গাইজ, আপোনালোকে চাব পাৰিছে যে মোৰ মোবাইলত একো ডুপ্লিকেটছ ডকুমেণ্ট নাই। চ' মই বেক কৰি গুচি যাম। এতিয়া ছেটিং আছে। ছেটিঙত
মানে অটো সিলেক্ট ডুপ্লিকেটস এটো ইনেবল কৰি দিব শো প্ৰমোট বিফৰ ফাইল ডিলিটেশন এবোৰ চাই ল'ব আপোনালোকে সো গাইজ আজি ভিডিওখন ইমানেই ফ্ৰেন্ডছ আপোনালোকক যদি এই ভিডিওখন ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেন্ট কৰিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু এই ভিডিওখন আপোনালোকক চাই কেনেকুৱা লাগিছে আপোনালোকৰ মূল্যৱান ফিডবেক মোলৈ পঠাবলৈ নেপাহৰিব সো আজিলৈ ইমানে ধন্যবাদ থ্যাংক ইউ